স্বাগতম বন্ধুসকল, আপোনালোকৰ বাবে আজি মই দুটা গুৰুত্বপূৰ্ণ ৰিজনিঙৰ প্ৰশ্ন সংগ্ৰহ কৰি আনিছোঁ। এনেকুৱা প্ৰশ্ন এইবেলি হৈ থকা ৰেলৱে গ্ৰুপ ডি পৰীক্ষাত আহি আছে আৰু আগলৈও অহাৰ সম্ভাৱনা আছে। গতিকে আহক আমি আগবাঢ়ো প্ৰশ্নকেইটিৰ সমাধানলৈ। তো বন্ধুসকল, আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে 2, 3, 4, 6, 6, 9, 8, 12 কুৱেশ্যন মাৰ্ক। এতিয়া আমি ক'ব লাগে এই কুৱেশ্যন মাৰ্কৰ ঠাইত কি হ'ব বাৰু। সাধাৰণতে আমি এনেকুৱা ধৰণৰ প্ৰশ্ন সমাধান কৰোঁতে বন্ধুসকল পাৰ্থক্য কেইটামান উলিয়াই লওঁ আৰু সেই পাৰ্থক্য কেইটাৰ ওপৰত ভিত্তি কৰি প্ৰশ্নটোৰ আমি সমাধান উলিয়াব পাৰোঁ। কিন্তু বন্ধুসকল, আমি ভালদৰে চালে গম পাওঁ যে এই শৃংখলাটোত কি হয়, পাৰ্থক্যবিলাক এটা নিৰ্দিষ্ট ক্ৰমত আগবঢ়া নাই। গতিকে যিহেতু এই পাৰ্থক্যবিলাক নিৰ্দিষ্ট ক্ৰমত আগবঢ়া নাই, গতিকে আমি এটা বেলেগ পদ্ধতি ইয়াত প্ৰয়োগ কৰিব লাগিব। আৰু পদ্ধতিটো মই বন্ধুসকল আপোনালোকৰ আগত এতিয়া কৈ আছোঁ, সেইটো হৈছে ভেকুলী জপিওৱা পদ্ধতি। হয় বন্ধুসকল, এই পদ্ধতিটোৰ নাম হৈছে ভেকুলী জপিওৱা পদ্ধতি। মানে কি হয়, ভেকুলী এটা কেনেকৈ জপিয়াই বাৰু? ভেকুলীটো জপিয়াই এনেকৈ এঠাইৰ পৰা আন ঠাইলৈ এনেকৈ জপিয়াই জপিয়াই ভেকুলীটো গৈ থাকে। ঠিক এনেকুৱা ধৰণৰ পদ্ধতিয়েই আমি এই শৃংখলাটোত প্ৰয়োগ কৰিম। ঠিক আছে, এতিয়া আমি যদি ভেকুলীটো 2 নম্বৰ স্থানত থকা বুলি ধৰি লওঁ, তেনেহ'লে ভেকুলীটো জপিয়াব কলৈ? 2 পৰা জপিয়াব 4 লৈ, 4 পৰা জপিয়াব কলৈ? 6 লৈ, 6 পৰা জপিয়াব কলৈ? 8 লৈ, আৰু 8 পৰা জপিয়াব এই প্ৰশ্নবোধক চিনটোলৈ। এই প্ৰশ্নবোধক চিনটো ক'ত আছে এতিয়া? 2, 4, 6, 8 আৰু ইয়াত আছে প্ৰশ্নবোধক চিনটো। এতিয়া নিশ্চয় আপোনালোকে অলপ ধৰিব পাৰিছে, কাৰণ 2, 4, 6, 8 ইয়াৰ পিছত নিশ্চয় কি হ'ব আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। এতিয়া আমি এটা ক্ৰমত আগবাঢ়ো। ক্ৰমত আগবাঢ়িলে পাম যে 2 আৰু 4 পাৰ্থক্যটো কিমান? 2। 4 আৰু 6 পাৰ্থক্যটো কিমান? 2। 6 আৰু 8 পাৰ্থক্যটো কিমান? 2। এতিয়া 8ৰ পিছৰ সংখ্যাটো কি হ'ব বাৰু? 8ৰ পিছৰ সংখ্যাটো হ'ব লাগিলে কি হ'ব লাগিব? 8ৰ লগত 2 এটা যোগ হ'ব লাগিব। মানে কি কৰিলো আমি? 2ৰ লগত 2 যোগ কৰোঁতে পালো আমি 4, 4ৰ লগত 2 যোগ কৰোঁতে পালো আমি 6, আৰু 6ৰ লগত 2 যোগ কৰোঁতে পালো আমি 8। গতিকে 8ৰ পিছত হ'ব লগা সংখ্যাটো হ'ব 8ৰ লগত 2 যোগ কৰিলে আমি যিটো সংখ্যা পাওঁ সেই সংখ্যাটো, আৰু 8ৰ লগত 2 যোগ কৰিলে আমি বন্ধুসকল পাওঁ 10। গতিকে এনচাৰটো হ'ব আমাৰ বন্ধুসকল অপশ্যন নাম্বাৰ ডি 10। ঠিক আছে, 10 বা 10। বন্ধুসকল, নেক্সট কুৱেশ্যনটো হৈছে এইটো। প্ৰশ্নটো সোধা হৈছে যদি পৰ্টাৰ ইজ ইকুৱেল টু MBNZQN, তেনেহ'লে ৰিপৰ্ট সমান কিমান হ'ব? আমি চাব লাগিব সেই ৰিপৰ্ট শব্দটোত থকা আখৰ কেইটা সেই পৰ্টাৰ শব্দটো আছে নে নাই বাৰু। যদি আছে তেনেহ'লে আমি কি কৰিব পাৰোঁ? পৰ্টাৰৰ পৰা যিটো মান সেই মানটো আমি বহাই কিনে ৰিপৰ্টৰ মানটো পাব পাৰোঁ। আৰু পৰ্টাৰ মানটো কিমান দিয়া আছে? এইটো দিয়া আছে MBNZQ আৰু N। ইয়াৰ পৰা আমি কি কৰিব লাগিব? প্ৰত্যেকটো আখৰৰ এটা সমান আখৰ আমি উলিয়াই ল'ব লাগিব। ঠিক আছে, ইয়াত কি হয়? P ইজ ইকুৱেল টু M হয়, O ইজ ইকুৱেল টু B হয়, Rৰ মানটো কি হয়? N হয়, T মানটো হ'ব ইয়াত Z, Eৰ মানটো হ'ব Q, আৰু Rৰ মানটো হ'ব N। আপোনালোকে পৰীক্ষাত আহিলে কি কৰিব লাগিব? এনেকৈ আগবাগ নকৰিলেও হ'ব, অট'মেটিক আপোনালোকে মনতে ভাবি ল'ব যে ইয়াৰ প্ৰথম যিটো আখৰ আছে, আখৰৰ লগত ইয়াৰ সমান চিনৰ ইফালে থকা প্ৰথম আখৰটোৰ মিল আছে। ঠিক তেনেকৈ তাৰ যিটো দ্বিতীয় আখৰ আছে, দ্বিতীয় আখৰৰ লগত সমান চিনৰ ইটোফালে থকা দ্বিতীয় আখৰৰ মিল আছে। এনেকৈ আপোনালোকে ভাবি ল'লেই প্ৰশ্নটোৰ সমাধান পাই যাব। অৰ্থাৎ কি পালো আমি? P ইজ ইকুৱেল টু M, O ইজ ইকুৱেল টু B, R ইজ ইকুৱেল টু N, T ইজ ইকুৱেল টু Z, E ইজ ইকুৱেল টু Q, আৰু R ইজ ইকুৱেল টু N। এতিয়া আমাক কি লাগে? এই শব্দটোৰ সমান আখৰ কেইটা লাগে। যেনেকৈ আমাক দিয়া আছে আমি সেনেকৈ এতিয়া উলিয়াব লাগিব। ৰিপৰ্টত আমি কি আছে? প্ৰথম আখৰটো হৈছে R। আমি আখৰটো লিখি লওঁ ৰিপৰ্ট বুলি লিখি লওঁ আমি। এতিয়া ৰিপৰ্টৰ প্ৰথম আখৰটো কি? R। Rৰ সমান ইয়াত কি হ'ব বন্ধুসকল? আমি ইয়াৰ পৰা পাইছো যে Rৰ সমান পাইছো আমি ইয়াত কিমান পালো? N পাইছো। আকৌ Eৰ সমান কিমান পাইছো? Q পাইছো। আকৌ P সমান পাইছো M। O সমান কিমান পাইছো ইয়াত বন্ধুসকল? O সমান পাইছো B। এতিয়া বন্ধুসকল চাওঁ NQMB কোনটো অপশ্যনত বাৰু আছে? সেই অপশ্যনটো আছে অপশ্যন নাম্বাৰ 8 আছে। NQMB ৰে আৰম্ভ হোৱা আখৰ কেইটা আছে অপশ্যন নাম্বাৰ 8, বাকী কেইটাত নাই। গতিকে আমাৰ হ'বলগীয়া এনচাৰটো হ'ব অপশ্যন নাম্বাৰ এ NQMBNZ। হ'লেও যদি সন্দেহ আছে বন্ধুসকল, আমি পিছৰ আখৰ কেইটাৰ সমান আখৰ কেইটাও উলিয়াই ল'ব লাগিব। পিছৰ আখৰটো কি আছে? R আছে। Rৰ সমান কিমান হ'ব? আকৌ N হ'ব, আৰু T সমান হ'ব কিমান? Z। ঠিক আছে, আৰু এই আখৰটো কি হয়? অপশ্যন নাম্বাৰ এৰ লগত মিল আছে NQMBNZ। গতিকে বন্ধুসকল ৰিপৰ্টৰ সমান আখৰটো কিমান হ'ব এতিয়া? অপশ্যন নাম্বাৰ এ NQMBNZ। আশা কৰোঁ আপোনালোকে বুজি পালে এই প্ৰশ্নটোৰ সমাধানটো। প্লিজ ভিডিঅ'টো লাইক নকৰাকৈ নাযাব বন্ধুসকল, আৰু যদি চেনেলটো আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। জয় আই অসম।